Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা দাইল পকৰা ৰেচিপি আৰু লগতে আছে পাপৰ বাদাম ফ্ৰাই ৰেচিপি। সো সকলোৱেতো দাইল পকৰা খায় চাগে, কিন্তু মই মোৰ ষ্টাইলত কেনেকৈ বনাওঁ সেই দেখাবলৈ আপোনালোকৰ লগত চেষ্টা কৰিছোঁ। আৰু লগতে পাপৰ আৰু বাদামৰ ফ্ৰাই মই কেনেদৰে বনাওঁ সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ। সো প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া মই এইখিনি মিক্সিত এনেকৈ দি পেলাই ভালদৰে মিহি কৰি ল'ম। সো গাইজ ইয়াতে এতিয়া মই নিমখ এড কৰিব লাগিব, মানে সোৱাদ অনুসৰি নিমখ। সো এইখিনি হৈছে মচুৰ দাইল, মই 2-3 ঘণ্টা ভিজাই থৈ দিছিলোঁ। আৰু এইখিনি হৈছে জলকীয়া, আৰু এয়া আছে নহৰু, আৰু এয়া পিঁয়াজ আৰু নৰসিংহ পাত। নৰসিংহ পাতটো অপশ্যনেল হয়, যদি আপোনালোকে খাই ভাল নাপায় দেন নিদিলেও কোনো কথা নাই। সো এইখিনি এতিয়া মই ভালদৰে মিক্সিত গুড়ি কৰি ল'ম। সো এয়া মোৰ দালি পিছা হৈ গ'ল। এতিয়া মই দালিখিনি ইয়াতে ভাল এটা বাতিত এনেকুৱাকৈ ঢালি ল'ম। সেইটো কাৰণে ইমান বেছি ফ্ৰাই কৰা নাই, কাৰণ বেছিকে ফ্ৰাই কৰিলে পিঁয়াজখিনি অকণমান খাবলৈ টিটকি টিটকি লাগে। সো সেইটো কাৰণে মই এইখিনিতে উঠাই দিলোঁ। এয়া গাইজ, এতিয়া মই বাদাম আৰু পাপৰ আৰু এইখিনি নৰসিংহৰ পাত। সো মই এয়া পাপৰ আৰু বাদামৰ চাটনি বনাব বিচাৰিছোঁ। সো তাৰ কাৰণে লাগিব পাপৰ 4খন লৈছোঁ সৰু সৰুকৈ, তাৰপিছত বাদাম অকণমান লৈছোঁ আৰু নৰসিংহ পাত লৈছোঁ, আৰু এয়া পিঁয়াজ। পিঁয়াজটো এইখিনি যেতিয়া ফ্ৰাই কৰি ল'ম নহয় গোটেই, তাৰপিছত পিঁয়াজখিনি কাটিম। সো এতিয়া মই এইখিনি অকণ অকণকৈ ফ্ৰাই কৰি ল'ব লাগিব। সো ফাৰ্ষ্টতে দিলোঁ মই পাপৰ।
এয়া পাপৰটো মই ফ্ৰাই কৰি লৈ ল'লোঁ। এনেকৈ পাপৰ এখন এখনকৈ ফ্ৰাই কৰি ল'ব। এবাৰ মই দিম বাদাম। গোটেইখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰি ল'ব। নৰসিংহৰ পাতখিনি অকণমান বেছিকৈ ফ্ৰাই কৰিব লাগিব, মানে বাদামটো যিমান কৰিছিলোঁ তাতকৈ অলপ বেছি যাতে নৰসিংহৰ পাতখিনি মানে ক্ৰাঞ্চি হৈ থাকে, তো সিমান ফ্ৰাই কৰিব লাগিব। এইখিনি নৰসিংহৰ পাতখিনি হৈ গ'ল। এয়া মোৰ হৈ গ'ল বাদাম আৰু পাপৰ চাটনি। এতিয়া মই পাপৰৰ চাটনিটো টেষ্ট কৰি চাম কেনেকুৱা আছে। নট বেড। বৰ ধুনীয়া লাগিছে, আপোনালোকে বনাই খাব। আৰু এই আছিলে মোৰ আজি ভিডিঅ'টো যদি চাই ভাল পালে যেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। গাইজ আপোনালোকে মোৰ ভিডিঅ'টোতো চাইছে কিন্তু ছাবস্ক্ৰাইবটো কৰা নাই, চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ। চ' বাই বাই।